নমস্কাৰ, আকৌ এবাৰ থিয়েটাৰৰ ভিডিঅ'লৈ আহিলোঁ। আমাৰ থিয়েটাৰৰ পষ্টাৰ ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হ'ল আৰু অতিথি যিহেতু আহিব সেইকাৰণে খানা পিনাৰো অকণমান ব্যৱস্থা কৰি থকা হৈছে। জিতেন্দ্ৰ দাদা খানা বনোৱাত অকণমান আমাক সহায় কৰিছে। আৰু এয়া দেখা পাইছে আমাৰ থিয়েটাৰৰ ষ্ট'ৰ ৰুম আৰু ৰঘুকাই সীমান্ত লাগিছে খানা বনোৱাত। এয়া হেমানন্দ মাহব ভিনদেউ, তেওঁ পষ্টাৰৰ ফ্ৰণ্ট। এয়া হৈছে আমাৰ ৰিহাৰ্চেল মঞ্চখন, য'ত আমি ৰিহাৰ্চেল কৰোঁ। তাৰ বেক চাইডতে আছে আমাৰ ষ্ট'ৰ ৰুম, থিয়েটাৰৰ ষ্ট'ৰ ৰুম। এয়া ভিতৰতে সোমাই গৈছোঁ, খানা বনাই আছে তাত যিহেতু। এয়া আমাৰ দিব্যদা। তাৰপিছত ময়ো অকণমান ভিডিঅ' বনালোঁ। ভিডিঅ' গম পালোঁ, চিডিঅ' কি বস্তু। কেমেৰামেন ভিনদেউ আছিলে, হেমানন্দ ভিনদেউ, তেওঁ মোক যি টিকৈ জোকাই আছিলে। তাৰপিছতে আমাৰ অভিনেত্ৰী মঞ্জু পেগু বা, এই মঞ্জু বাৰ লগত ময়ো অকণমান ধেমালি কৰিলোঁ। আমি দুইজনী হাঁহি মেলি এয়া পষ্টাৰ মুকলি কৰা হৈছে। আৰু আপোনালোকেও যদি আমাৰ থিয়েটাৰ টীমটোক আপোনালোকৰ গাঁৱত চাব বিচাৰে, আমাক মৰম দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব লাগিব। আপোনালোকে যদি আমাৰ থিয়েটাৰ টীমটোক মৰম দিব বিচাৰে, কাষৰ পৰা চাব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই কৈছোঁৱেই, আকৌ এবাৰ কৈছোঁ, মোৰ আগৰ ভিডিঅ'টোত নম্বৰ দি থোৱা আছে। উপায় নাই, আরে একবার খোৱা বোৱাটোতো হৈ থাকিব, কিন্তু এইখিনিতে মই কৈ দিওঁ, মই আপোনালোকক বহুত বেয়া পাইছোঁ, কাৰণ আপোনালোকে মোৰ ভিডিঅ' শ্বেয়াৰো কৰা হ'ল। ইমান কম ভিউৱাৰ্ছ, মোৰো ভুল বাৰু, বহুত দিনৰ পাছত যিহেতু আহোঁ, কিন্তু এইবাৰৰ পৰা ৰেগুলাৰ আহিব ট্ৰাই কৰিম। ভিডিঅ'বোৰ চাই থাকিব, কাৰণ ধুনীয়া ধুনীয়া ছোৱালী ওলাব বাকী আছে। বাই বাই।